Okay to guys, good afternoon. আৰু আজি মানে লাষ্ট প্ৰথমতে কৈ দিও যে লাষ্ট যেটো ভ্লগ আপোনালোকে চাইছিলে যে মানে মোৰ বাইকৰ যেটো মডিফিকেশন এই ভ্লগটো আছিল আৰু 350 ৰয়েল এনফিল্ড 350 যেটো ভ্লগ আছিল এই ভ্লগটোত মানে কম সময়ত ধুনীয়া ভিউজ আহিছে আৰু তাৰ কাৰণে আপোনালোক বহুত বেছি থ্যাংক ইউ আৰু আপোনালোক কমেন্ট কৰক তেনেকুৱা বাইক ৰিলেটেড ভিডিও লাগে নেকি লাগিলে মানে তেনেকুৱাই দিয়া হ'ব কাৰণ আপোনালোকে যি বিচাৰে সেই ভিডিও দিবলৈ মই বাধ্য আৰু এটা কথাটো হ'ল যে এটা সৰু প্লেনিং এটা আছে প্ৰথম ৰাতিপুৱা গ'লো কলেজ তাৰ পৰা আইপিনে মানে সেই প্লেনিংটো হ'ব বুলি ভাবা নাছিল কিন্তু এটা খপককে এটা প্লেন এটা হৈ গ'ল ফটো উঠি আছে মানে মডেলিং খপককে মানে সেই প্লেনটো হৈ গ'ল আৰু সেই প্লেনটো অঞ্জাম দিয়াৰ কাৰণে বৰ্তমান আমাৰ হিৰক আৰু মই এইচৰ পিছফালে বহি আছে হিৰক গ্লাছত উঠিব নেকি ৰ'ব গৰুকেইটা পাৰিলো তাৰপিছত হিৰক গ্লাছত দেখাই আছোঁ এইফালে আমাৰ বহি আছে হিৰক বহি আছে তাৰপিছত এতিয়া আমি যাম চিপাজাৰ মানে বস্তু এটা ল'ব লগা আছে কি আছে কিন্তু গম পাব বাৰু তো হাই গাইজ মই হিৰক জ্যোতি আৰু আপোনালোকে চাই আছে হিৰক জ্যোতি ক্ৰিয়েশ্যনছ ইউটিউব চেনেল মানে যে আমাৰ খুৰাহঁত আহিছে কিবা এটা কামৰ কাৰণে আৰু হ'ল 17 মে অৰ্থাৎ আমাৰ খুৰাৰ বাৰ্থডে আৰু সেই বাৰ্থডে স্পেচিয়েল মানে সৰুকৈ এটা ছাৰপ্ৰাইজ এটা আছে তাও গম নাপায় বাৰু তো সেইটো বস্তু আনিবৰ কাৰণে বৰ্তমান গৈ আছোঁ মই চিপাজাৰ এতিয়া বৰষুণ নন ষ্টপ বৰষুণ আৰু আজি আমাৰ ধুনীয়া প্লেন এটা আছিলে আজি হ'ল 17 তাৰিখ আমাৰ ধুনীয়া প্লেন এটা আছিলে প্লেনটো বাৰু সেই ৰিভিল কৰি নিদিওঁ আজি মানে এঠাইত যোৱা কথা আছিলে লিকুদা আৰু মোৰ এটা ধুনীয়া প্লেন এটা আছিলে আপোনালোকে ধুনীয়া ভ্লগ পালে হয় কিন্তু একদম বৰষুণে ৰাতিপুৱাই উঠাৰ পিছত একদম বৰষুণে জ্বালা কালাৰ বাকী নোহোৱা কৰি দিছে আৰু এতিয়া পালোঁ আমাৰ বৰষুণ নহয় বানপানী এচাক মানে এই নলাটোৰ কাৰণে পিনে একদম নলা জাম হৈ থাকে একদম 12 মাহে এটা বানপানী হৈ থাকে কাৰণটো হ'ল একদম বৰষুণে ভাল কৰিছে কিন্তু হ'লেও কি হ'ব মেইনলি কেউফালে বাৰিষা বানপানী আৰু আমাৰ প্লেনবিলাক ডেষ্ট্ৰয় কৰি দিছে আৰু গাইজ ভিউ চাওক কি মজা ভিউ হৈছে চাওক একদম পুৰা যিমানলৈকে চাই গোটেই মানে সেউজীয়া আৰু কথাটো হ'ল যে বানপানী আমাৰ ইয়াতে বহুত বানপানী হৈছে কেইদিন মানে কণ্টিনিউ বৰষুণ মাৰি আছে না গতিকে এই ধাননি এইবিলাক পথাৰবিলাক এইবিলাক বেয়া হৈ নগ'লে হ'ল মানে কি হ'ব গোটেই মানে বানপানী হৈ গৈছে এতিয়া আজি গম পাইছে যে শাক তোলাৰ আমাৰ সেই মথাউৰিটো ভাঙিছে বুলি মানে সেই নিউজত পাইছোঁ আৰু হাফলং ডিমা হাফলঙৰ যিটো অৱস্থা আপোনালোকে সেইটো বহুতে গম পাইছে যে কেনেকুৱা এটা দুখ লগা সেই বেয়া লগা এটা অৱস্থা হৈ আছে আৰু সেই সকলোৱে প্ৰে কৰক যাতে সেইটো সোনকালে ঠিক হৈ যায় আৰু তেনেকুৱা বেলেগ যাতে ক'তো নহয় তেনেকুৱা এটা দুখ লগা সেই কাহিনী যাতে বেলেগ ক'তো নহয় তো সেইকাৰণে বাৰু একো নাই বানপানী হ'ব এইটো প্ৰকৃতি সেই নিয়ম এইটো হ'ব কিন্তু হ'লেও ইমানো নহয় যাতে মানুহৰ সেই পৰিয়াল এটা যাতে সেই হৈ যায় গতিকে আপোনালোকে প্ৰে কৰক প্ৰে ফৰ ডিমা হাছাও হাফলং আৰু কথা এটা কওঁ যে লাষ্ট ভ্লগটোত ফাৰ্ষ্টতে কৰিছে লাষ্ট ভ্লগটোত ইমান ভিউজ অহা নাই নহ'লেও এদিনত 2K ওপৰত মানে ভিউজ গুচি গৈছে এতিয়ালৈকে প্ৰায় 2.5K মান হৈ গ'ল তো সেইকাৰণে মানে মনটো ভাল লাগিছে কাৰণ ইমান কষ্ট কৰি এটা ভিডিঅ' বনোৱা যায় আৰু সেই ভিডিঅ'টো বাৰু এনেকুৱা নহয় বহুতে কয় যে তই মানে লাইক কমেণ্ট কৰোঁ তই পইচা পা কিবা কিবি সেইটো কথা ইমান তেনেকুৱা এটা কথা নহয় ভিউজ আহিলে হয় বাৰু ভিউজত পইচা পাওঁ কিন্তু আমি যিটো কষ্ট কৰি এই ভিডিঅ'টো বনাওঁ সেই ভিডিঅ'টোৰ মানে অলপমান যদি ভিউজ অহা যায় বা তেনেকৈ আপোনালোক কমেণ্ট কৰে লাইক কৰে মানে আমাৰ নিজৰ ভাল লাগে কাৰণটো হ'ল যে কাৰ কাৰণে কৰি আছোঁ এইবিলাকতো আপোনালোকৰ কাৰণে কৰি আছোঁ ন গতিকে ইমান কষ্ট কৰি এইবিলাক আপোনালোকৰ কাৰণে কৰি আছোঁ নহ'লেতো মোৰ একো দৰকাৰ নাছিল ইউটিউবত কৰা কিন্তু একমাত্ৰ আপোনালোকৰ কাৰণে আপোনালোক যাতে কিবা এটা দিব পাৰোঁ বহুত বেছি নোৱাৰিলেও কিবা এটা যাতে দিব পাৰোঁ তাৰ কাৰণেতো এইখিনি কৰি আছোঁ গতিকে লাইক কমেণ্ট তেনেকৈ আহিলে ভাল লাগে মানে লাইক কৰিলে আমাৰ উৎসাহ বাঢ়ে আৰু কমেণ্ট কৰিলে সাহস বুজি পাইছে না কেছটো তো সেইকাৰণে প্লিজ আপোনালোকে ভিডিঅ' চাই ন' ডাউট আপোনালোকে ভিডিঅ' চাই আৰু ভিডিঅ' চাই ভালো পায় কিন্তু কথাটো হ'ল কাৰণ ৱাটছ টাইমটোত মই গম পাওঁ আপোনালোকে ভিডিঅ' চাই ভাল পায় মোৰ ৱাটছ টাইমটো ঠিকে আহে কিন্তু আপোনালোকে লাইক আৰু কমেণ্টটো নকৰে প্লিজ লাইক আৰু কমেণ্টটো কৰি দিব কৰিলে মানে কি হয় ভাল লাগে বোলে ঠিকে আছে বোলে এইখিনি মানে মোৰ ভিডিঅ' চাইছে এইটো মোৰ ভাল হৈছে এইটো মোৰ বেয়া হৈছে এই বস্তুটো মানে গম পায় জাষ্টিফাই কৰিব পাৰে আৰু নেক্সট ব্লগত বস্তুটো মানে ক্লিয়াৰ কৰিব পাৰি মানে বা শুধৰণি কৰিব পাৰি গতিকে আৰু চাওক এদিন মানে কণ্টিনিউ পূৰা বৰষুণ দি আছে আৰু তাৰ ফলত চাওক পথাৰবিলাক একদম চাওক অলপ পানী হৈ যায় কেমেৰাত আহিছে নাই গম নাপাওঁ কিন্তু মানে এইটো চাইডেও বা এনেকৈ গোটেই মানে অলপ পানী হৈ গৈছে আজটো হে পানী আৰু গাইজ এই ৰাস্তাটো চাব মানে যেতিয়া ইয়ালৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে আজি হ'ল প্ৰায় 2 বছৰমান হ'ল নেকি এই সেইটো চাইডে আহিছিলে আৰু তাৰমানে এই ৰাস্তাটো বনাইছিলে অতি কম সময়ৰ ভিতৰতে কেইদিনমানৰ ভিতৰতে এই ৰাস্তাটো বনাই উলিয়াইছিলে আৰু মানে এতিয়া এই ৰাস্তাটো একদম পূৰা হেৰি হৈ গৈছে চাব পৰা আৰু যেতিয়া এইটো 2 কাষে পানী হৈ যাব এইখিনি গ্ৰীণ এইফালে চাইডে গোটেই পানী কেনেকুৱা মজা ভিউ এটা পাব আপোনালোকে চিন্তা কৰক কি মজা ভিউ আৰু গাইছ এটা মানে এখন নতুনকৈ সেই বনাইছে আৰু ইয়াতে চাওক 2টা পাৰ চৰাই আছে মানে নতুনকৈ সেই বনাইছে নতুনকৈ মানে এইফালে মন্দিৰ এটা কাম চলি আছিলে আগত মন্দিৰ এটা বনাইছে আৰু ইয়াতে গেটখন কি মজা লাগিছে চাওক এইফালে আছে বজৰংগী ভাইজান এইফালে আছে আমাৰ গণপতি বাপ্পা
এতিয়া ধুনীয়াকৈ ফটো এটা উঠিম, যিটো ফটো আপোনালোকে ইনষ্টাগ্ৰামত পাই যাব। ইনষ্টাগ্ৰামৰ লিংকটো আহি আছে, আপোনালোকে গৈ পিনে ফ'ল' কৰিব, লিংকটো নহয় নেমটো। গাইছ আজি বহুত দিনৰ মূৰত বৰশী বাম ৰ'ব। মাছ আছে নে ইয়াতে? পুঙা নাই নেকি? ধলি পিছে কেনেকৈ গম পাম মই? কি দিছা তোপ, কি দিছা? ভেগুলী ভেগুলী নে বেং? এই 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 আহিলে নাই? তোমাৰতো ছিঙিয়ে লৈ গ'ল, মই উঠাই আনিম চাবা। কোনখিনিত? এইখিনি দিলে আহিব, এইখিনি দিলে আহিব। আৰু যেতিয়া ইয়াৰ ভাইটিৰ মানে পিনে একদম হেৰিটো টানি নিছিলে, মই পিন্ধি দিছোঁ ৰ'ব, আহে নেকি? বহা বহা বহা, মোৰ দ্বাৰা নহ'ব, মাছ কম আছে। মই যদি হাই বুলি কোৱা, তুমি কোৱা। তোমাৰ ঘৰ ক'ত? নামটো কি তোমাৰ? ইউটিউবত চাবা, পাই যাবা এইটো ক্লিপ। ধৰ মোৰ বাৰু গাড়ী বাকী গাড়ী কাগজ ক্লিয়াৰ, ধৰিলে ভাল আছিল। থাম্বনেইল এখন পালোঁ ধৰিলে, নধৰিব নেকি? নধৰিলে হেই। আৰু গাইছ এতিয়া ষ্টেচন পালোঁ, আহি চিপাঝাৰ ষ্টেচন। গাড়ীখন ইয়াতে ক'ত ৰাখোঁ ৰ'ব, ক'ত ৰাখিম, ইপিনে সোমাই দিওঁ, ইপিনে সোমাই দিওঁ। এটা আছে আৰু গাইছ কেকটো লৈ ল'লোঁ, এচাৰ পৰাই কেকটো লৈ ল'লোঁ। গাড়ী ধৰা লৈ ল'লোঁ আৰু এতিয়া বাকী কাম শেষ বাৰু। কিন্তু এতিয়া চাব পাৰে যে তুফানত খাদ্য বোলা বস্তুটো অলপমানো নাই, মানে তুফানত লাগছে ভোক। আৰু এতিয়া আমি যাওঁতে পিনে তেলটো ইয়াক খুৱাই লৈ যাব লাগিব। এক মিনিট ওলাইবই। ৰাস্তাটোৰ অৱস্থা যি হৈছে, মানে কাম কৰি আছে ৰাস্তাটোৰ, একদম সেই হ'ব, ব্লক দিব। কিন্তু ব্লক দিলে কি হ'ব এতিয়া, এই বোকাত অৱস্থা। আমাৰ ৰাস্তাটো একদম বহুত পিছল হৈছে। কালি এদিনাতো মই পিনে একদম ডাইৰেক্ট ফাঁচি গৈছোঁ, মানে আমাৰ ইয়াতে তলেৰে হেৰি আছে, পাইপ আছে, পানীৰ পাইপ। তাৰপিছত চব মোৰ এইখনেৰে নহয় বাৰু, দেউতাখনেৰে এইখিনি জেগাত দেখিছে, এইখিনি জেগাত ডাইৰেক্ট মানে এনেকৈ ফাঁচি গৈছোঁ। এইপিনে লিড বনাই দিছোঁ, লিড বনি গৈছে এইপিনে গাড়ী আনোতে। আৰু গাইছ চাব পাৰে এইফালে আছে কেকটো, মানে খুৰা বাহিৰত আছে, লাহে লাহে কৈছোঁ। চাওক হেপী বাৰ্থডে খুৰা বুলি লিখি লৈছোঁ। তো এতিয়া আমি কেক কাটি বাহঁতত আনোতে চাইডত কি কৰিছে সিহঁতে, খুৰা মানে বাহিৰত আছে, তাক আমি কৰিছোঁ, গোটেইখিনি কৰিছোঁ। পুৰা চাউণ্ড চিষ্টেম লগাই দিছোঁ, হেপী বাৰ্থডে সেই চং দিম, পিনে সোমাল লগালকৈ মানে হেপী বাৰ্থডে চং দিম। এইখিনি আজি ভিডিঅ'টো মানে কথাটো হ'ল যে মই ঘৰত আছোঁ, কলেজ চলি আছে, তো সেইকাৰণে মানে একদম নৰ্মেল সেই ভ্লগ আপোনালোকক দিলোঁ এই ভ্লগটো। তো ভিডিঅ'টো কেনেকুৱা পালে ক'ব, যদি ভাল পালে লাইক কমেণ্ট লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম আপোনাৰ ভিডিঅ'টো দিলে টাটা বাই বাই, এনজয় কৰোঁ। আৰু এই ভিডিঅ'টো মানে লাষ্ট আপোনাৰ যিটো চিন দেখিলে, তাৰপিছত ভাত পানী খাই মানে এতিয়া আজৰি আৰু এতিয়া প্ৰায় টাইম এতিয়া প্ৰায় এটা কিবাখিনি হৈছে, এইখিনি মই ভিডিঅ' কৈ আছোঁ মানে সেই আৰু। তো সেইকাৰণে আপোনাৰ ভিডিঅ'টো কেনেকুৱা পালে ক'ব, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চেনেলটো গোটেইখিনি কৰি দিব। তো বাই বাই। আৰু গাইছ চাওক ইয়াতে মাছ মাৰি আছে, চাওক মাছ মাৰি আছে ইয়াতে, মাছ ভাবিছে এনেকুৱা ফুৰি যাব লগা আছিল, নকৰোঁ চিয়া আছে, চিয়ালা লাজ লাগে মোৰ।